নমস্কাৰ বন্ধুসকল, আজি মোৰ এটা সৰু মিনি ব্লগ। মই আৰু ৰাকেশে বজাৰ কৰিব গৈছিলোঁ, তাৰে এটা সৰু ব্লগ বনাই দিছোঁ, দেখুৱাইছোঁ যে বাহিৰৰ জেগাবিলাক কেনেকুৱা হয়। আৰু যাওঁতে অটত গ'লোঁ, অটত 30 টকা লয় আমাৰ ইয়াৰ পৰা, বাছত গ'লে 10 টকা লয়, প্লাছ কোনে গৈ নামিলোগৈ ভেজিটেবল। আৰু এইটো ছেকেণ্ড ৰাউণ্ডৰ ওচৰতে এটা পৰা বঢ়িয়া এটা হেৰি বনাই আছে, কি বুলি ক'ম এতিয়া, ৰাউণ্ড। আৰু বাহিৰৰ দোকানবিলাক প্ৰায় এনেকুৱাই দেই, বেলেগ বুলিব একো নাই, আমাৰ তালৈকে একেই একজেক্ট। আৰু ইয়াত প্ৰায়ভাগ অসমীয়া ল'ৰাই আছে। এতিয়া আমি যোনখন দোকানলৈ গৈছোঁ তাতো অসমীয়া ল'ৰাই, প্ৰায়ভাগ অসমীয়া ল'ৰাই ভেজিটেবলো বিকি থাকে। আমি প্ৰায়ভাগ লগ পাইছোঁ। আৰু আহিলে এখন মাছৰ দোকান, ইয়াতো গোটেইবিলাক অসমীয়া ল'ৰাই, কিছুমান আছে মুছলমান ল'ৰা, কিছুমান চবেই মিলিজুলি কৰি আছে, কৰিবই লাগিব ন, বাহিৰত আহিছে যদি। আৰু ভিডিঅ'বিলাক চাব, কেনেকুৱা পাইছে ক'ব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি কোনোবাই চাই আছে। আৰু ভিডিঅ'বিলাকত এনেকুৱা এটা স্ক্ৰিপ্ট উঠি গ'ল, মই আজি মানে নিজে চাওঁতেহে গম পাইছোঁ যে স্ক্ৰিপ্টবিলাক ভালকৈ উঠিলে বুলি। একো নাই, ভিডিঅ'বিলাক চাব পাৰিলে আগবঢ়াই দিব। অ'কে, বাই।